গুড মৰ্নিং মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি মই এতিয়া আছোঁ লালুকত আৰু ইয়াত আমাৰ মাহীহঁতৰ ভণ্টিৰ বিয়া আছে মানে বৰ বিয়া আৰু আজি জুৰুন দিয়া আছে আৰু এতিয়া আমি গা পা ধুই মেলি ওলাই আহিছোঁ কিবাকিবি কাম আছে এনেকৈ আমদালি কিবাকিবি আহিবলৈ তো সেইখিনি কৰি লওঁ আৰু আজি ব্লগটো ষ্টাৰ্ট কৰিছোঁ আপোনালোকে শেষলৈকে চাই থাকক এয়া কি হাঁহৰ পেটু পেটু চলি আছে এতিয়া কটা হাঁহৰ পেটু মাংসখিনি কাটিলে মাংস এই তালৈ নিয়া হ'ল এতিয়া আমদালি কেইডালমান গাঁঠিডাল থাকিলে আমি গাঁঠি লওঁ দুইজনীয়ে মিলি পেলাই মই ট্ৰাই কৰিছিলোঁ চব লগে থাকিলে সেইকাৰণে ট্ৰাই কৰি আছোঁ এতিয়া আনিছো কইন আনিছো লাগিলেও নালাগিলেও দীঘলকৈ দি দিয়া পিছত তাই ল'ব আৰু দি দিয়া
ফালে ভাত মাছ ফ্ৰাই এয়া মাংস হাঁহ মাংস হাঁহৰ মাংস পাপৰ দালি এয়া জলকীয়া ভাজি ন এয়া আমাৰ বুৱাটি এয়া আমাৰ মাহীহঁত মামাকতো চিনি পায় বাৰু মামাক চিনি পায় এয়া মহা চব দৰা ঘৰ মানুহ জোৰোণ দিবলৈ আহা এয়া আমাৰ দৰা ওলাই যোৱাৰ পিছতে কথা ওলাইছে কি দৰা নহয় কি কয় দৰা ঘৰৰ মানুহ ওলাই যোৱাৰ পিছতে মুখৰ পৰা কথা ওলাইছে এতিয়া আমি এয়া মামী আৰু আমাৰ মামীহঁতৰ পুতৌ এতিয়া তেজছ কেনেকুৱা লোক দিছে বা এইটো কি লোক আৰে আমি এতিয়া অলপ ফটো চটো মাৰি আহোঁ আগফালৰ পৰা ধুনীয়াকৈ ফটো ছেশ্যন এতিয়া ধুনীয়াকৈ এতিয়া মানে তাত গান চান বাজি আছে সেইকাৰণে মোৰ ভিডিঅ' কৰিবলৈ অকণমান প্ৰব্লেম হৈছে কপিৰাইট আহি যাব সেইকাৰণে ওলাই আহিছোঁ আহি পেলাই বোলো এতিয়া মানে ভাগিলে জোৰোণ দি গ'ল সি আৰু এতিয়া ভাবিছোঁ আমি অকণমান ফটো চটো মাৰি লওঁ তাৰপিছত কাইলৈ আকৌ বিয়া ৰিচেপশ্যন আছে তো এতিয়া যাওঁ সেইখিনি বগৰী এজোপা আছে তালৈকে যাওঁ ভণ্টিয়ে মই দুইজনীয়ে তাই মানে কাপোৰ হেৰি চাদৰ মেখেলা অনা নহ'ল সৰহকৈ তাৰপৰা সেইকাৰণে এইযোৰকে পিন্ধিছে এতিয়া তাৰপৰা মোৰ আকৌ নিপিন্ধিলে নহয় সেইকাৰণে মই পিন্ধিছোঁ আৰু আজি সেইখিনিতে তাল গছ নে কি গছ এজোপা দেখিছোঁ ইয়াতো মানে ফটো মাৰিবলৈ জেগা বিচাৰি ফুৰিছোঁহি আৰু তো আকৌ যাওঁ বিয়া ঘৰলৈ আৰু কিবা কিবি আছেনে নাই কৰিবলগীয়া চাই লওঁগৈ যদি নাই তেতিয়া কাপোৰ চাপোৰ খুলি মেলি অকণমান ৰেষ্ট কৰিবলৈ মন গৈছে কাইলৈও যিহেতু গোটেই দিনটো ৰাতিটো থাকিব লাগিব এনেকৈ এতিয়া ভাগৰো লাগিছে আৰু যাওঁ এতিয়া তাৰপিছত চাওঁ কি হয় গৈ লওঁ এতিয়া হৈ গ'ল আৰু আজৰি জোৰোণ ৰাতিলৈ পানী তুলিব সেয়া দেখাম মই ধুনীয়াকৈ আৰু এতিয়া এইবোৰ কাপোৰ চাপোৰ শুলুকাই পেলাই অকণমান নিজৰ গেটআপটো লওঁগৈ নিজৰ মানে আমাৰ অকণমান কমফৰ্টেবল গেটআপটো যিহেতু কাইলৈও দিনটো পিন্ধিব লাগিব ৰাতিও পিন্ধিব লাগিব চাদৰ মেখেলা গতিকে এতিয়া খোলোঁগৈ ধুনীয়াকৈ মুখ চুখ ধুই অকণমান ফ্ৰেছ হৈ পেলাই আকৌ আহি আছোঁ লগ পাই আছোঁ সেই গাইজ এতিয়া একদম ৰাতি হ'ল আৰু আমি আকৌ ওলাই মেলি লৈছোঁ এতিয়া পানী তুলিবলৈ যাব কইনা গা ধুৱাব আমি সিহঁতৰ খুৰাকৰ ঘৰতে আছোঁ তাৰপৰা এতিয়া যাওঁ বিয়া ঘৰত পূৰা গান লাগি আছে সেইকাৰণে মই ইয়াতে আৰম্ভ কৰি লৈছোঁ আৰু বাকীখিনি মই তাত গৈ দেখাই আছোঁ আৰু আমাৰ সৰু মামা অথনিৰ পৰা কমপ্লেইন কৰি আছে মই উঠাই বুলি এতিয়া উঠাই দিছোঁ কইনা কপাল পূৰা লাল হৈ গ'ল এয়া ৰাতি পানী তোলা নিয়ম কৰিবৰ কাৰণে কৰি থৈছে এইটো দুনৈ বুলি কয় এতিয়া পানী তুলিবলৈ যাব আইসকল
নাচক নাচক মমায়েকে নানাচিলে কেনেকৈ হ'ব মামিও মোৰ দেখিয়ে হৈ গৈছে দেখোন হ'ব দিয়ক
এইফালে কইনা উলিয়াই আছে পূৰা আৰু ভাগৰ লাগিছে ভ্লগো কৰিবলৈ মন যায় মোৰ কথা শুনিছে নাই জানো ৰাইজে এয়া আমাৰ কইনা আজি সজাইছে জোৰোণৰ দিনা কাইলৈ আকৌ সজাব এতিয়া মানে হেৰি বিয়ানাম গাই আছে আৰু এইবিলাক মৰ্টন খোজা নিয়ম সেইটো কৰি আছে আৰু একেখিনিকে দেখাই নাথাকোঁ আৰু কাইলৈও যিহেতু সেইটো কৰিব নিয়ম মই কাইলৈ ভালকৈ দেখাম কাইলৈ মেইন বিয়া আছে আৰু ধুনীয়াকৈ কইনা নোমোৱা আৰু মাহ হালধি লগোৱা তেতিয়া তাতে প্ৰেজেণ্ট দিয়া বহুত নিয়ম নীতি আছে মই সেইখিনি দেখাম ধুনীয়াকৈ মই ভাবিছোঁ আজিৰ ভ্লগটো ইমানতে সামৰি দিওঁ তো আজিৰ ভ্লগটো মই ইমানতে সামৰি দিছোঁ আশা কৰোঁ আপোনালোকে চাই ভাল পালে মই অসমীয়া আমাৰ নীতি নিয়মত যিখিনি কৰা হয় জোৰোণৰ দিনা মই সেইখিনি দেখাবলৈ চেষ্টা কৰিলোঁ তো যদি ভাল পালে তেন্তে এটা লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই টিল দেন বাই